সন্মানীয় মুখ্য অতিথি মহোদয়ক অভিবাদন প্ৰদান কৰিছে আৰু ইয়াৰ পিছতে আমি আগবাঢ়ি আহিছে Platoon Commander S.A. Kosik নেতৃত্বত কুচকাচ ব্ৰাদাৰ সংগ্ৰামী দল আগবাঢ়ি আহিছে দ্বিতীয় দল APSI সৈন্য দাসৰ নেতৃত্বত ABPL আগবাঢ়ি আহিছে AVSI হৰেন্দ্ৰনাথ দাসৰ নেতৃত্বত তৃতীয়টো প্লাটুন আগবাঢ়ি গৈছে ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্চিটিৰ NCC গ্ৰুপ নেতৃত্ব প্ৰদান কৰিলে সৌৰভটিক ছাৰ অভিবাদন জ্ঞাপন কৰিছে স্কাউট গাইডৰ প্ৰথমটি দল নেতৃত্ব প্ৰদান কৰিছে প্ৰিয়জিৎ দাসে দ্বিতীয়টি দলে স্কাউট গাইডৰ দ্বিতীয়টি দল নেতৃত্ব প্ৰদান কৰিছে লক্ষ্মী মালকাৰে ইয়াৰ পিছতে আগবাঢ়ি আহিছে লংকা মহাবিদ্যালয়ৰ দলটি নেতৃত্ব প্ৰদান কৰিছে ৱাৰ্লি ফংচেভিয়ে আগবাঢ়ি আহিছে মাৰ্কাছ একাডেমী ইংলিছ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ গ্ৰুপটি নেতৃত্ব প্ৰদান কৰিছে আহিয়া আলমে তেখেতসকলক হাত চাপৰিৰে শুভেচ্ছা নিবেদন কৰিবলৈ জনাইছোঁ আগবাঢ়ি আহিছে আল ইছাল্লাহ নেশ্যনেল একাডেমীৰ নেতৃত্ব প্ৰদান কৰিছে কৰ্ণা দাসে ইয়াৰ পিছতে আগবাঢ়ি আহিছে মাৰ্কাছ একাডেমী ইংলিছ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ দলটি নেতৃত্ব প্ৰদান কৰিছে সাজ্জাদ হুছেইনে আগবাঢ়ি আহিছে ডন বস্কো হাইস্কুলৰ কুচকাচ প্ৰদৰ্শনৰ দলটি নেতৃত্ব প্ৰদান কৰিছে ইৰিকা টিমুপিয়ে তেখেতসকলক হাত চাপৰিৰে উপস্থিত দৰ্শকক শুভেচ্ছা নিবেদন কৰিবলৈ আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে আগবাঢ়ি আহিছে আজিৰ কুচকাচ প্ৰদৰ্শনৰ শেষৰ দল আমাৰ ইণ্টাৰনেশ্যনেল স্কুলৰ মোলা জৰাৰ NCC গ্ৰুপটো নেতৃত্ব প্ৰদান কৰিছে আনন্দৰ হুছেইনে ইয়াৰ পিছতে আজিৰ অনুষ্ঠানত উপস্থিত থকা সন্মানীয় মুখ্য অতিথি